বিটিআর চুক্তিৰ পিছত প্ৰমোদ বড়োৰ নেতৃত্বত যি বিটিআৰত বিটিসি চৰকাৰ এই বিটিসি চৰকাৰে সন্মানীয় বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বত আজিৰ সময়ত ইয়াত মানে এই আমাৰ বিটিআৰ অঞ্চলত বসবাস কৰা ইয়াত ভূমিপুত্ৰ ইয়াত বিভিন্ন ভাষা ভাষী বিভিন্ন জাতি জনগোষ্ঠীৰ লগত যিখিনি ভূমিৰ সমস্যা এই সমস্যা ইতিমধ্যে সমাধান হৈছে আৰু এই যি ভূমিৰ সমস্যা এই সমস্যাটো সমাধান কৰাৰ কাৰণে আজি সমগ্ৰ ভাৰতবৰ্ষত 10টা 6 শিডিউল ইয়াত কাউন্সিল আছে আৰু এই 10টা 6 শিডিউল কাউন্সিলৰ ভিতৰত বিটিআৰে এটা কাউন্সিল হয় যি কাউন্সিলে আজিৰ সময়ত ভূমিৰ যি তথ্য এই তথ্যখিনি ডিজিটাইজ কৰি ৰাখিছে আৰু ইয়াত আমি মানে অনলাইনতে আমি বহুত কাম কৰিব পৰা এটা সুবিধাটো এই বিটিসি চৰকাৰে কৰি দিয়াটো আমি দেখিছো আজি আমি সকলোৱে জানো 1967 চনৰ 15 ফেব্ৰুৱাৰীত নিখিল বড়ো ছাত্ৰ সন্থাৰ জন্ম হৈছিল আৰু আজি 57 বছৰ নিখিল বড়ো ছাত্ৰ সন্থাই কাম কৰি আছে বড়োসকলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে বড়োসকলৰ অধিকাৰৰ কাৰণে আজি 57 বছৰে কাম কৰি আছে আৰু ইয়াৰ ব্যতিক্ৰম নহয় আমাৰ বাক্সা জিলাৰ নিকাশী আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা আৰু এই নিকাশী আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ আজি 50তম যি অধিৱেশন তথা সোণালী জয়ন্তী এই সোণালী জয়ন্তী ইয়াত উদযাপন কৰিছে আৰু এই সোণালী জয়ন্তীত মই অংশগ্ৰহণ কৰিছোঁ মোক বিশেষ আলহী হিচাপে ইয়াত নিমন্ত্ৰণ কৰিছিলে মই ইয়াত অংশগ্ৰহণ কৰিছোঁ সঁচাকৈয়ে আজিৰ সময়ত প্ৰতিষ্ঠা কালৰ পৰা বডফা উপেন্দ্ৰনাথ ব্ৰহ্ম এই সময়ত মানে সভাপতি ৰেণুকা নাৰ্জাৰী প্ৰয়াত শ্যামলা বসুমতাৰী ৰবিৰাম নাৰ্জাৰী ইউজি ব্ৰহ্ম প্ৰমোদ বড়ো বৰ্তমান বিটিআৰ প্ৰধান আৰু বৰ্তমানৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো তেখেতসকলৰ যিখিনি নেতৃত্ব আৰু বড়ো ৰাইজৰ সহযোগত নিশ্চয় বড়োসকলৰ যিখিনি অধিকাৰ বড়োসকলৰ যিখিনি সমস্যা এই সমস্যা আৰু অধিকাৰটো পোৱাৰ কাৰণে সমস্যাবিলাক সমাধান কৰাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই কাম কৰি আছে আৰু নিশ্চয় তেখেতসকলে বড়ো জাতিৰ মানে যিটো মানে কৰণীয় কাম নিশ্চয় আৰু তেখেতসকলে নেতৃত্ব দি যাব আৰু সমস্যাবিলাক তেখেতসকলে সমাধান কৰিব কিছুমান চুক্তিত হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী দফাবিলাক থাকে কিছুমান চুক্তি এই হ্ৰস্বম্যাদী যিখিনি দফা এই দফা 2020 চনৰ 27 জানুৱাৰী ইয়াত মানে চুক্তি হৈছিলে আৰু আগন্তুক 2025 চনৰ 27 জানুৱাৰীত ই মানে সম্পূৰ্ণ 4 বছৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে আৰু এই 4 বছৰৰ ভিতৰত ইয়াত যিখিনি হ্ৰস্বম্যাদী যিখিনি মানে দফা এই দফাসমূহ ইতিমধ্যে সমাধান হ'ল আৰু যিখিনি মানে দীৰ্ঘম্যাদী মানে দফা এই দীৰ্ঘম্যাদী দফাবিলাকো আজিৰ সময়ত যি মানে সমাধান হোৱাৰ কাৰণে বা কাৰ্যকৰী হোৱাৰ কাৰণে এইখিনি দফাবিলাকো অসম চৰকাৰ চুক্তিকাৰী দল সংগঠন আৰু কেন্দ্ৰীয় চৰকাৰ ইয়াত যি নেতৃত্ব এই নেতৃত্বত এইখিনি দীৰ্ঘম্যাদী যিখিনি দফা এই দফাবিলাকো মানে সমাধান কৰাৰ দিশে আগবাঢ়ি আছে আৰু নিশ্চয় আমি অতি শীঘ্ৰে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী যিখিনি দফা এই দফাবিলাক মানে কাৰ্যকৰী কৰাটো আমি দেখিবলৈ পাম এতিয়া আমি চাওক ভাৰত স্বাধীন হ'ল 1947 চনৰ 15 আগষ্টৰ দিনা আজি 2024 চন ইয়াত যিমানখিনি দীৰ্ঘ বছৰ যিখিনি মানে ভাৰত স্বাধীন হ'ল এই ভাৰত স্বাধীন হোৱাৰ পিছত নিশ্চয় আমাৰ ইয়াত মানে যিখিনি আমাৰ এটা সময়ত বিএসি এটা সময়ত বিটিসি আৰু বৰ্তমান যি বিটিআৰ এই যিখিনি তিনিটা যি চুক্তি হ'ল এই তিনিটা চুক্তিৰ ভিতৰত যিটো দুটা চুক্তি ইতিমধ্যে হৈ গ'ল 93 বিএসি 2003 মানে বিটিসি এইখিনি দীৰ্ঘ যিখিনি সময় এইখিনি সময়ত কিন্তু
আমাৰ ইয়াত যি ভূমিৰ সমস্যা এই ভূমিৰ সমস্যা সমাধান হোৱাটো আমি দেখা পোৱা নাছিলোঁ এইখিনি সময়ত ইয়াত যিখিনি মানে ভূমিৰ সমস্যা সমাধান কৰাৰ কাৰণে যি এটা পদক্ষেপ এই পদক্ষেপ গ্ৰহণ কৰাও আমি দেখা পোৱা নাছিলোঁ কিন্তু বিটিআৰ চুক্তিৰ পিছত প্ৰমোদ বড়োৰ নেতৃত্বত যি বিটিআৰত বিটিচি চৰকাৰ এই বিটিচি চৰকাৰে সন্মানীয় বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বত আজিৰ সময়ত ইয়াত মানে এই আমাৰ বিটিআৰ অঞ্চলত বসবাস কৰা ইয়াত ভূমিপুত্ৰ ইয়াত বিভিন্ন ভাষা ভাষী বিভিন্ন জাতি জনগোষ্ঠীৰ লগত যিখিনি ভূমিৰ সমস্যা এই সমস্যা ইতিমধ্যে সমাধান হৈছে আৰু এই যি ভূমিৰ সমস্যা এই সমস্যাটো সমাধান কৰাৰ কাৰণে আজি সমগ্ৰ ভাৰতবৰ্ষত 10টা 6 শিডিউল ইয়াত কাউন্সিল আছে আৰু এই 10টা 6 শিডিউল কাউন্সিলৰ ভিতৰত বিটিআৰে এটা কাউন্সিল হয় যি কাউন্সিলে আজিৰ সময়ত ভূমিৰ যি তথ্য এই তথ্যখিনি ডিজিটাইজ কৰি ৰাখিছে আৰু ইয়াত আমি মানে অনলাইনতে আমি বহুত কাম কৰিব পৰা এটা সুবিধাটো এই বিটিচি চৰকাৰে কৰি দিয়াটো আমি দেখিছোঁ আৰু এই যিখিনি 4টা বছৰ এই 4টা বছৰত বৰ্তমান বিটিচি চৰকাৰে ইয়াত মিছন বৈশুমুঠি এই মিছন বৈশুমুঠিৰ দ্বাৰাই প্ৰায় 1 লাখ পৰিয়ালক যি মাটিৰ পট্টা দিয়াৰ যি এটা ব্যৱস্থা এই ব্যৱস্থাটো কৰা হৈছে ইতিমধ্যে দিয়া হ'ল তাৰোপৰি যিখিনি মানে ভূমিৰ সমস্যা আছে যিখিনি মানে ৰিজাৰ্ভ ফৰেষ্টৰ সমস্যা আছে যিখিনি এনসি নন কেডাষ্ট্ৰিয়েল যিখিনি মানে সমস্যা আছে এই সমস্যাবিলাকক আজিৰ সময়ত এই 4টা বছৰত 2,45,টা পৰিয়ালক ইতিমধ্যে এই ভূমি সমস্যা এই সমগ্ৰ বিটিআৰৰ সমাধান কৰি দিয়া হৈছে তো আজিৰ সময়ত আমি দেখিছোঁ যে বৰ্তমান বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বত ইয়াত যিখিনি ভূমিৰ সমস্যা এই ভূমিৰ সমস্যা নিশ্চয় সমাধান হ'বলৈ আগবাঢ়ি আছে আমাৰ বাক্সা জিলাতো আমাৰ এই নিকাশী অঞ্চলত দাৰাগাঁও শিৱৰুবাৰী আমবাৰী এইবিলাক অঞ্চলত ইয়াৰ ইতিমধ্যে আমাৰ মানে ৰাইজক আমাৰ যিখিনি মানে ইয়াত মানে ভূমিপুত্ৰই হওক বা ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ হওক তেখেতসকলৰ যিখিনি প্ৰাপ্য বিভিন্ন পন্থাৰে যিখিনি প্ৰাপ্যখিনি ইতিমধ্যে এই যি ভূমিৰ পট্টা দিয়া কাৰ্যসূচীটো ইয়াতো হৈছে